এডিআৰই প্ৰাৰ্থীসকলৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এডিআৰই পৰীক্ষাক লৈ কঠোৰ নিৰ্দেশনা অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ। গ্ৰেপ্তাৰ হ'ব পাৰে এডিআৰই প্ৰাৰ্থী। এডিআৰই সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমি জানি লওঁ আহক। পৰীক্ষাত নকল কৰিলে হ'ব পাৰে গ্ৰেপ্তাৰ, জব্দ হ'ব ঘৰুৱা সম্পত্তি। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে 15 ছেপ্টেম্বৰত এডিআৰই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ প্ৰথমটো পৰীক্ষা। 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰৰ নিযুক্তি পৰীক্ষাত। উল্লেখ্য যে বিগত বৰ্ষত পৰীক্ষাৰ্থী কম আছিল বাবে চেণ্টাৰো কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। পৰীক্ষা সুন্দৰকৈ অনুষ্ঠিত কৰিবলৈ আমি প্ৰস্তুতি কৰিম। পৰীক্ষাত নকল কৰা বা পৰীক্ষাৰ নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে তেওঁলোকৰ বিৰুদ্ধে বিধানসভাত আমাৰ চৰকাৰে এখন আইন প্ৰণয়ন কৰিছে। পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তি জব্দ কৰাও এক দফা আছে। 2-এদিনৰ ভিতৰতে এই আইনৰ বিষয়ে আমি বহুল প্ৰচাৰ কৰিম। এয়াই আছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ এডিআৰই পৰীক্ষাক লৈ মন্তব্য। আৰু সেইমতে বন্ধুসকল, অসম চৰকাৰে যি নতুন আইন প্ৰণয়ন কৰিছে সেই আইন মতে কোনোবাই যদি নকল কৰে তেতিয়াহ'লে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হ'ব আৰু লগতে সেই ব্যক্তিজনৰ ঘৰুৱা সম্পত্তিও জব্দ কৰা হ'ব। এয়াই আছিল এডিআৰই পৰীক্ষাক লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী। We hope this video was informative and helpful. Thanks for watching the video.